তো আজি সানডে কাৰণে দোকান বন্ধ আৰু মই কালি ৰাতি আহিলোঁ কিন্তু আজি আকৌ যাব লগা হ'ল তেজপুৰ। এতিয়া আমি তেজপুৰ গৈ আছোঁ হিৰকৰ বাইক লৈ। কেডি আছে তেজপুৰত, অজি আছে মোৰ ঘৰত আৰু ৰকিক লৈ এতিয়া গৈ আছোঁ আমি তেজপুৰ। কিয় গৈ আছোঁ কিন্তু পাছত গম পাব, লাষ্টলৈ চাই থাকক ভিডিঅ'টো। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। চলো লেটছ গো। আজি সানডে বজাৰ গহপুৰত আৰু বিশালত মানুহৰ ভিৰ পূৰা। এয়া চব দেখিছে গাড়ীবিলাক ৰখি আছে। বিহু পালেহি, বিহুৰ কাৰণে বজাৰ চব পূৰা ভিৰ ভাৰ। আজিতো পূৰা নেক্সট বজাৰ নাপায়, মানে সানডে নাপায় যোনটো বজাৰ হয়। তো গহপুৰৰ মানুহখিনিৰ কাৰণেতো আজিয়ে আৰু চিন। তো আজিয়ে চবে বিহু বজাৰ চজাৰ কৰিব। তো গহপুৰৰ এয়া অফ ৰোড। আপুনি যদি লাডাখ যাম বুলি ভাবিছে প্ৰেক্টিচ কৰিম বুলি, দেন বিশ্বনাথ চাৰিআলিৰ পৰা যোনটো গহপুৰ যোৱা ৰাস্তা তাত আহিলেই হ'ল। তো 10 দিনমান ভিডিঅ' বনোৱাই নাছিলোঁ কাৰণ টাইমো নিমিলে, অলপ কণ্টিনিউ কৰিম বুলি ভাবিও নোৱাৰোঁ। তো কণ্টিনিউ কৰিলে ভাল হয় নাই এইটো আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনাই দিব। আৰু এতিয়াতো যেনেকৈ পাৰোঁ দি আছোঁ আৰু সপ্তাহত এটা দুটা। চৌত্ৰী বহনটো ৰেচ উইথ আছ, এই ৰেচ কৰে বোলে আমাৰ লগত, বাট আমি এইবিলাক ৰেচ নকৰোঁ। ভাই ফালিলে তোতকৈ স্পীডত যাম, কিন্তু ৰেচ খেল নাই দেই। লাইফত ৰাইড কৰি ভাল লাগে, ৰেচ কৰি নহয়। মামা চেজ নো ৰেচ। এয়া গতি, এয়া অলপ ফালিম বুলি ভাবিলেই আহি যায় এনেকুৱা ৰাস্তা। কি ফালিব পাৰিম আমি চাগে বিশ্বনাথ চাৰিআলি ক্ৰছ কৰাৰ পাছত, আৰু তেতিয়ালৈ এনেকুৱা এয়া লাডাখৰ ৰাস্তা। তো এতিয়া ফিউল আপ টাইম। তেল ভৰোৱা নাই, দুঘাট আছে। তো তেলটো ভৰাই লওঁ ইয়াতে। এইটো ঘাঁহিগাঁৱৰ ডিপু, লিটাৰ 106। ডেইলি বাঢ়ি আছে তেলৰ দাম। তো বাইক চলাব বাদ দিব লাগিব আৰু চাইকেল চলাম। তো তেল ভৰাব ডিপুত আহিছিলোঁ। এইজন ৰঞ্জন, আমি গৈছোঁ তেজপুৰ। থেংক ইউ। তুমি দেখিলা মানে দিয়ক দাদা দিয়ক 420। তো দেখিছে ধনী মানুহ 400 টকা তেল ভৰাইছোঁ পইচা নাই কাৰণে। দেন এতিয়া আমি ইয়াৰ পৰা ওলাই দিম আৰু বাই বাই, লগ পাম। তো বৰষুণ আৰম্ভ হৈ গ'ল আৰু এই গেলা বতৰটো আমি তিনিচুকীয়াৰ পৰা বাইক আনিব যোৱাৰ পিছৰ পৰা এৰাই নাই এতিয়ালৈ। আৰু মানুহৰ কামবিলাকো বহুত ৰখি গৈছে, বহুত বস্তু মানে বৰষুণ হিচাপে এতিয়া বিহু আহি পেলাই আৰু 3 দিনমান আছে বিহুলৈ, 3-4 দিন। তো বিহুটো গেলিব নিচিনাই লাগিলে। তো ক'ত বৰষুণ পৰি আছে আপোনালোকে কমেণ্ট কৰক, আৰু ক'ৰ হয় কমেণ্টত লিখক। বিকজ চব জেগাতে চাগে এবাৰ বিহু গেলিব নিচিনা লাগিলে। যোৱাবাৰ কৰোণাই গেলালে, এবাৰ বৰষুণে গেলাব। সিদিনা বীৰ বাইকাৰ চেমি আৰু আমিৰ মজিদ এদিয়ে গৈছে অফ ৰোডিং কৰি ছুপাৰ বাইক লৈ পেলাই। তো অসমত কি ছুপাৰ বাইক কিনিব আপুনি, ছুপাৰ ৰাস্তা লাগিব ফাৰ্ষ্ট ছুপাৰ বাইক কিনিবলৈ। ফৰ্চুনাৰ ফুল্লি মডিফাইড ছিকিমৰ। এইটো কিবা ৰেলী এটা ওলাইছে, গোটেই আছাম ৰেলী নেকি, কাৰ ৰেলী 2022। চব আগত এইবিলাক নিছে নাই, পুৰা গাড়ী বেলেগ। जस्तै गरी हराइ जाऊ मनी त्यो बादल पारी। এইটো আকৌ আল্টিমেট দিছে গাড়ী লৈ পেলাই গোটেই নৰ্থ ইষ্ট টুৰ ন। তো আমি পালোঁ এতিয়া বিশ্বনাথ চাৰিআলি, আৰু বিশ্বনাথ চাৰিআলিত হিৰকৰ ভোক লাগিছে, সি ব্ৰেকফাষ্ট নকৰাকৈ আহিছে। তো এতিয়া পেট পূজাটো কৰি লওঁ ফাৰ্ষ্টতে। চাহ পৰঠা চব পাবা এতিয়া ইয়াতে। এইখন আগত হোটেল জকাইছোঁ, বিশ্বনাথ চাৰিআলি ফেমাছ হোটেল, কম দামত মানে ভালকৈ খাব পাৰিব। তো জকাইচুকত ঠাণ্ডা বতৰৰ কাৰণে প্ৰথম এইটো চাহটো লৈ লৈছোঁ, আৰু গাহৰি আছে, ৰুটি, দালি, আলু ভাজি। তো এইটো খাই লওঁ, পেট পূজা মজাকৈ খাই বৈ ইয়াৰ পৰা ওলাই দিম আৰু। তো ইয়াত হৈ গ'ল খানা পিনা, এতিয়া আকৌ ওলাই দিওঁ হনুমান গিয়াৰ লগাই। চব ৰখি আছে আমাৰ কাৰণে তাতে, আমাৰে দেৰি হৈছে। দেৰি মানে বৰষুণৰ কাৰণে দেৰি হ'বই। বৰষুণ নিদিলে আৰু যিটোত ফালিলোঁ হয়, এতিয়া বৰষুণ দিলে সেনেকৈ যাব নোৱাৰি ন, বিকজ আৰু ৰেইনকোটো নাই। তো আমি পালোঁ আহি এতিয়া বালিপাৰা। এইটো বালিপাৰা এইটো ইয়াতে ৰখি আছোঁ। হিৰকৰ তেজপুৰৰ পৰা আহি আছে। তো আমি চাগে এতিয়া নামেৰি যাম। তো এতিয়ালৈ ফিক্স হোৱা নাছিলে, কিন্তু এতিয়া সিহঁতে ক'লে যে আমি নামেৰি গৈ আছোঁ, তো নামেৰি যাব লাগিব এইফালেদি। তেতিয়া আমি নামেৰি গৈছোঁ, সিহঁতে হালে ৰখি আছোঁ। পূৰা বৰষুণ, বাইকৰ অৱস্থা চাওক, অৱস্থা নাই বাইকৰ।
আৰু গোটেই ভিজি কাপোৰ চাপোৰ চেচ। তো এতিয়া এটা অলপ ৰৈ দিওঁ। এয়া কিবা এটা ক, কিমান দেৰি কি হ'ল? ৰখি আছো আমি ইয়াত চব শেখৰ আহমেদৰ বাৰ্থডে তো হিৰক আৰু পল্লৱ আহি পালে। এয়া চেদি 4 দিনৰ পাছত দেখা পাইছোঁ আজি। আৰু এইটো সুমন দে, মোৰ লগৰ স্কুলমেট দে। তো এতিয়া ফাইনেলি চেদি 3 দিনৰ পাছত আৰু বাবাই চলাইছে ৰকি। ভিডিঅ' বনাইছে নেকি? ফুল পাৱাৰ। তো এতিয়া আমি গৈ আছোঁ নামেৰি। বাইকখন যে কিবা বেলেগ এটা ফ্ৰী ফ্ৰী লাগিছে চলাই। ফিল্ডটোতে বেলেগ মানে বহি পেলাই যদি ট্ৰেইনত চলোৱা মোৰখনটো মানে ফিল্ডটোৱে বেলেগ। ফুল পাৱাৰ, ফুল পাৱাৰ। 1 2 3 4 4খন 5খন বাইক। 1 2 3 4 5 6 7 8টা মানুহ। তো এতিয়া ওলাই দিওঁ, চলো লেটছ গো। এক দুই মোৰ শব্দবোৰ জুই ঘৰ যোৱা ফেন চোৱা থাকাগে শুই। পল্লৱৰ বাৰ্থডে যিহেতু এতিয়া ইয়াতে অলপ ভাইব ল'ম বুলি ভাবিছোঁ। পুৰা চালিয়া অফ ৰোডিং। আৰু এইটো চাওক, ভিউটো চাওক। ড্ৰোনটো থকা হয় উৰাই দিব পাৰিলো হয়, কিন্তু ড্ৰোনটো হ'ব আৰু সোনকালে নেক্সট দিনৰ পৰা ড্ৰোন হৈ যাব। তো বাইকটো ইয়াতে ৰখালোঁ আৰু এতিয়া ইয়াত বহি পেলাই অলপ ফিল লওঁ, ভাইব লওঁ আৰু দেন দেখাই আছোঁ আপোনালোকক ৰ'ব। তো আহি পালোঁ। এইটো ভালুকপুঙৰ ওচৰে আৰু ভালুকপুং ইয়াৰ পৰা বেছি দূৰ নহয়। তাৰ এইটো এইফালে ফৰেষ্টটো আৰু এইফালে নদী। পূৰা চবেই চিল হৈ আছে, পাৰ্টি চাৰ্টি কৰি আছে। আমিও কিবা কিবি লৈ আহিছোঁ খাব লাগে, আউৰি চাউৰি খাওঁ আৰু মোৰ পিছফালে এইটো চিনটো চাওক, পূৰা ছানছেট হ'ব হৈছে আৰু এইফালে নদী পূৰা বৈ আছে ভাইবত। তো আমাৰ এতিয়া সন্ধিয়া 6টা বাজিলে। আহোঁতে এয়া আন্ধাৰ হৈ গ'ল পূৰা। আমি আহি পালোঁ এতিয়া নামেৰি ইক' কেম্প। তেতিয়া ভালুকপুং গৈছিলোঁ, তাতে অলপ। এতিয়া আপোনাৰ কথাটো কৈছোঁ কি হ'ল কি, আজি পল্লৱৰ বাৰ্থডে পাৰ্টি। এয়া আমি এণ্ট্ৰি কৰিলোঁ। তো আজি পল্লৱৰ বাৰ্থডে। তো পাৰ্টিটো সি দিবলৈ আমাক লৈ আহিছে নামেৰি ইক' কেম্প। এতিয়া বাইক ৰাখি দিওঁ ইয়াতে, ৰাখি পেলাই আমি কেম্প চেম্প লৈ লওঁ। তো আহি পালোঁ এতিয়া এইটো ৰুম। ইয়াতে কাপোৰ চাপোৰ থৈ ল'ম, থৈ পেলাই এইযোৰ ল'ৰা বাৰ্থডে। তো বাৰ্থডে উইচ কৰি দিয়ক কমেণ্টত, চবে গৈ হেপী বাৰ্থডে লিখি দিয়ক। আজি ৰাতি 12টাত হ'ব। হেভি ৰিলেক্স গাইজ। তো এতিয়া আমি কেম্প চেম্প লৈ লওঁ, তাৰপৰা কৰিম উৎপাত। তো এইটো পূৰা কেবিনটো। এতিয়া বাজিলে আপোনাৰ ৰাতি 10:06 আৰু পূৰা ৰুম চুম আন্ধাৰ। আমি ইয়াতে আছোঁ এতিয়া, ভাত চাত খাই আছোঁ বাহিৰত। পূৰা এইটো আমি থকা ৰুমটো, ইয়াতে শুম আজি ৰাতি। দেন গৈ পেলাই আপোনাক দেখাম মানে আৰু নেদেখা আৰু এতিয়া ভাত চাত খাম, খাই পেলাই আহি ৰাতিপুৱা ভিউটো দেখাম। কাৰণ ৰাতি গোটেই আন্ধাৰ হৈ গৈছে, কেমেৰাটো লোড নল'ব, এজিয়া মোড কৰিলোঁ। তো এইটো ৰাতিপুৱা দেখাই আছোঁ। এতিয়া আমি শুই যাম, তো আপোনালোকে শুই যাম। গুড নাইট। আৰু ৰাতিপুৱা হৈ দেখাই আছোঁ। গুড নাইট। তো হে গাইজ, গুড মৰ্ণিং ফ্ৰম নামেৰি ইক' কেম্প। তো ৰাতি কেম্পত থাকিলোঁ। এইটো পিছফালে কেম্প আৰু পৰিৱেশটো মজা, চালিয়া। এইটো গোটেই ভিউটো, তাতে গোটেই কেম্প চেম্পবিলাক আছে আৰু ইয়াতো কটেজ আছে, ইয়াতো আছে। এটা চালিয়া ভিউ আপোনাৰ ওপৰৰ নেচাৰ। আৰু এইফালে চাওক গোটেই পাহাৰ আছে ওচৰতে। তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আৰু পল্লৱৰ বাৰ্থডে কাৰণে আহিছিলোঁ ৰাতি। বাৰ্থডে হৈ গ'ল চেলিব্ৰেট। দেন এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। সিহঁতক ঘৰত উঠাই নাই, সিহঁতক উঠাই লওঁ। দেন ইয়াৰ পৰা মই যাই দিম আৰু, বিকজ কামো আছে অলপ, নহ'লে নহ'ব। उडी जाऊँ उडी पंछी जस्तै गरी हराइ जाऊँ अनि त्यो बादल पारी उडी जाऊँ उडी पंछी जस्तै गरी हराइ जाऊँ अनि त्यो बादल पारी
তো নামেৰি ফৰেষ্টৰ ভিতৰত বহুত ৰিজৰ্ট আছে এনেকুৱা সৰু সৰু আৰু বহুত আছিল আগতে কিন্তু নচলাৰ কাৰণে বন্ধ হৈ গ'ল টুৰিষ্টৰ কাৰণে তো আপোনালোক আহিব থাকি ভাল পাব কেতিয়াবা এদিন হ'লেও আহি পেলাই ইয়াত থাকি পেলাই মনটো এনেই ভাল লাগে মানে সদায় নহয় মাহত বা 2-3 মাহৰ মূৰত যদি এদিন আহে দেন মনটো একদম মানে পিচফুল শান্তি এনেকৈ বহুত আছে আগত বহুত ৰিজৰ্ট আছে তো এইটো ভিডিঅ' ইয়াতে শেষ কৰি দিওঁ আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ'বিলাক চাই থাকিব আহিব এতিয়া নতুন ভিডিঅ' আহিব মই হেলমেটৰ এইটো চুৰ হোৱাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ কিন্তু এতিয়া ভিডিঅ' আহি আছে আৰু টিল দেন বাই বাই থেংক ইউ ফৰ ৱাচিং জয় অসম ফুল মা এঞ্জিন ৰ'ৰ্ছ সময় মোৰ এতিয়া কুইক পিক আপ মোৰ ষ্টাৰ্ট হওঁ যেতিয়া চলিব তেজ লাগে নাই মোৰ লেখীয়া নৰসিংহ মই আৰু তহঁত পথৰ ঢেকীয়া হয় ঢেকীয়া বেছি চলে নিবিচাৰে লফালাই কাছোৱালী ক'ত ফচে কাৰ নাক কটা যায়